12টা সমষ্টি আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে 12টাত আমি 11টা সমষ্টিত আমি জিকিম 11টা যেটো আমাৰ হিচাপ প্ৰত্যেকটা সমষ্টি ওয়াইজত আমি যেটো হিচাপ কৰিছোঁ আমি 80,000ৰ ওপৰত ভোট পাই আছে আমাৰ ইয়াত বিটিসি সমষ্টি 5টা পৰিছে সালাখাতি কাজলগাঁও নিসীমা 14 নম্বৰ চিৰাং 13 নম্বৰ চিৰাং এই 5টা সমষ্টিৰ ভিতৰত অকল 14 নম্বৰ চিৰাঙৰহে আমাৰ এমচিএলএ নাই এই 4জন এমচিএলএ থকা ক্ষেত্ৰত আমি এই উপ নিৰ্বাচনত আমি কিছু হ'বলগীয়া আছে বাই ইলেকশ্যন যেটো হ'বলগীয়া আছে সিডলি সমষ্টি 13 তাৰিখ নৱেম্বৰত হ'ব ইয়াত আমি স্পষ্ট কৰিছোঁ যোৱাকালিও আমাৰ বিপিএফ দলে অকলে খেলিব কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি উপ নিৰ্বাচন ইলেকশ্যন খেলিব আৰু যেটো আমাৰ হিচাপ প্ৰত্যেকটা সমষ্টি ওয়াইজত আমি যেটো হিচাপ কৰিছোঁ আমি 80,000ৰ ওপৰত ভোট পাই আছে আমাৰ ইয়াত বিটিসি সমষ্টি 5টা পৰিছে সালাখাতি কাজলগাঁও নিসীমা 14 নম্বৰ চিৰাং 13 নম্বৰ চিৰাং এই 5টা সমষ্টিৰ ভিতৰত অকল 14 নম্বৰ চিৰাঙৰহে আমাৰ এমচিএলএ নাই এই 4জন এমচিএলএ থকা ক্ষেত্ৰত আমি এই উপ নিৰ্বাচনত আমি কেনেকৈ হাৰিম যোৱা এমপি ইলেকশ্যনৰ যেটো ৰিজাল্ট এই 5টা সমষ্টিত আমি জিকিছোঁ বাছ বিটিসি নিৰ্বাচনত আহি আছে খুব সম্ভৱ আমি এপ্ৰিল মাহতে হোৱাৰ সম্ভাৱনাটো বেছি দেখিবলৈ পাইছোঁ আমি যেন বিপিএফ হিচাপে অকলে খেলিব বিটিসি নিৰ্বাচনত এপ্ৰিল মাহত যেটো হ'ব কাৰো লগত মিত্ৰতা নহয় মুঠতে আমি আজিৰ দিনত 25টা তলত বিপিএফ দলে নাপায় 25ৰ ওপৰত সবচে কম হলেও 25টা 25 আপোনালোকে চাওক এই গুমা সমষ্টিটো 100% আমি জিকি আছোঁ জমদুৱাৰ সমষ্টি আমি জিকি আছোঁ চৰাইবিল সমষ্টি আমি জিকি আছোঁ এইবাৰ কচুগাঁৱত জিকিব কোকৰাঝাৰত 12টা সমষ্টি আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে 12টাত আমি 11টা সমষ্টিত আমি জিকিম 11টা 12টা সমষ্টিৰ ভিতৰত 11টা জিকিমে বাইচান্স একটা হাৰিব পাৰে চান্স আছে সেইকাৰণে মই কাৰেক্ট কিবাটো হ'ল 11টা 12টা সমষ্টিৰ ভিতৰত 11টা প্ৰমোদ কৰা এটা কথা কৈছিল যে হাগৰা মহিলাৰ এটা অস্ত যোৱা সূৰ্য এইবিলাক কি ক'ব মানে সূৰ্য মাৰ যাওয়া বেলি বুলি কৈছে এইবিলাক মই বুজি নাপায় প্ৰমোদ বৰাই কি কয় নকয় এইবিলাক বুজি নাপায় মুঠতে এইবাৰ বিপিএফ দলৰ অভিযানটো প্ৰমোদ বড়াৰ হাতাও বিটিসি বাঁচাব কিছুমান শব্দ মই বুজি নাপায় আপোনালোকে যেটো সুধিছে মই বুজি পোৱা নাই এইটো বুজিলে এনচাৰ দিলে হৈ যাব এইটো পশ্চিমবংগৰ পৰা পায় না কি পায় সেইটো আমাৰ পাৱাৰত নাই আমি একো ক'ব নোৱাৰে